নমস্কাৰ বন্ধু বান্ধৱীসকল, বেদিক এষ্ট্ৰলজি অসমৰ সকলো দৰ্শক শ্ৰোতাসকললৈকে মোৰ আন্তৰিক অভিনন্দন জনালোঁ। মোৰ শ্ৰোতা বন্ধু বান্ধৱীসকল, আমি জানো যে সৌৰজগতৰ প্ৰতিটো গ্ৰহই সূৰ্যৰ চাৰিওফালে এক নিৰ্দিষ্ট গতিত ঘূৰি থাকে। কিন্তু জ্যোতিষ শাস্ত্ৰত এই প্ৰতিটো গ্ৰহৰ এক বক্ৰী গতিও অৰ্থাৎ ওলোটা গতিও আছে। এই বক্ৰী গতিৰ বিষয়ে মই পাছত বিশেষভাৱে আলোচনা কৰিম। আজি মই আলোচনা কৰিবলৈ লৈছোঁ সৌভাগ্য সমৃদ্ধিৰ গ্ৰহ গুৰু বৃহস্পতিৰ বক্ৰী গতি আৰম্ভ হৈছে 29 জুলাই 2022 পৰা আৰু এই গতি থাকিব 24/11/2022 গতিকে এই বক্ৰী গতিৰ প্ৰভাৱ 12টা ৰাশিৰ ওপৰত কেনেধৰণৰ হ'ব চাওঁ আহকচোন। প্ৰতিটো গ্ৰহৰ যেতিয়া বক্ৰী গতি হয় তেনে ক্ষেত্ৰত শুভ অশুভ প্ৰভাৱ প্ৰতিটো ৰাশিৰ ওপৰত থাকিবই। গতিকে অশুভ প্ৰভাৱ দূৰ কৰিবৰ কাৰণে কেনেধৰণৰ প্ৰতিকাৰ কৰা উচিত সকলোখিনি মই আজি সবিস্তাৰে আলোচনা কৰিম। গতিকে মোৰ অনুৰোধ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আমি জানো যে জ্যোতিষ শাস্ত্ৰত বৃহস্পতিয়েই হৈছে সৰ্ববৃহৎ গ্ৰহ আৰু সুখ সমৃদ্ধিৰ গ্ৰহ আৰু এক অতি শুভ গ্ৰহ। জ্যোতিষ শাস্ত্ৰক বৃহস্পতিক বিষ্ণুৰ স্বৰূপ মনা হয়। জ্যোতিষ শাস্ত্ৰত গুৰু কালপুৰুষৰ কুণ্ডলীত ভাগ্যস্থান আৰু ব্যয়স্থানৰ অধিপতি। গুৰু অতি শুভ। গতিকে যদি এই গ্ৰহৰ বক্ৰী অৱস্থা হয় তেনেহ'লে কেনেধৰণৰ প্ৰভাৱ পৰিব? মহৰ্ষি পৰাশৰৰ মতে বৃহস্পতিয়ে যদি অশুভতা থাকে কুণ্ডলীৰ বহুতো অশুভ প্ৰভাৱ দূৰ কৰে। এতিয়া 29 জুলাই 2022 পৰা 24 নৱেম্বৰলৈকে গুৰু বৃহস্পতি বক্ৰী হৈ থাকিব। গতিকে যিসকলৰ শনি বুধ বৃহস্পতি শুক্ৰৰ দশা অন্তৰ্দশা চলি আছে তেওঁলোকৰ কাৰণে বিশেষভাৱে প্ৰভাৱান্বিত কৰিব এই গুৰুৰ বক্ৰী গতিয়ে। গুৰু আৰু বুধৰ লগত জড়িত কৰ্ম যেনে শিক্ষা বেংক, শুক্ৰৰ লগত জড়িত কৰ্ম যেনেকৈ ফিল্ম ফেশ্বন বা বস্ত্ৰ ইত্যাদি আৰু ইণ্ডাষ্ট্ৰী চাকৰিৰ ক্ষেত্ৰতো বহুতো প্ৰভাৱ পৰিব। এতিয়া চাওঁ আহক ৰাশি অনুযায়ী কেনেধৰণৰ প্ৰভাৱ পেলাব গুৰুৰ বক্ৰী গতিয়ে। প্ৰথমতে আমি চাওঁ মেষ ৰাশি। মেষ ৰাশিৰ দ্বাদশ স্থানৰ পৰা গুৰু বক্ৰী হ'ব, অৰ্থাৎ একাদশ স্থানলৈ বক্ৰী হৈ আহিব ওলোটা গতিৰে। গতিকে দ্বাদশ স্থানটো ব্যয়স্থান আৰু ব্যয় অধিপতি হ'ল একাদশত। গতিকে ব্যয় হ'ব, কিন্তু এই সকলোখিনি পাছত বেছি ধন লাভত সহায়ক হ'ব। অৰ্থাৎ বৰ্তমানে যিখিনি ইনভেষ্টমেণ্ট হ'ব গতিকে সেইখিনি ভৱিষ্যতৰ কাৰণে লাভৱান হ'ব। অৰ্থাৎ যিখিনি আপুনি খৰচ কৰিব পুনৰাই আপুনি তাৰ পৰা লাভেই পাব। নতুন কাম আৰম্ভ কৰিব পাৰে। আৰু শনিও যেতিয়া বক্ৰী গতি আৰম্ভ হৈ গৈছে তৃতীয় দৃষ্টিৰে শনিয়ে গুৰুৰ ওপৰত দৃষ্টি ৰাখিছে। গতিকে কৰ্মক্ষেত্ৰত কিছু পৰিৱৰ্তনো আহিব। কৰ্মত যদি পৰিৱৰ্তনৰ কথা ভাবি আছে তেনেহ'লে এয়া উপযুক্ত সময়। কিন্তু কৰ্মক্ষেত্ৰত কিছু বেছি হেঁচা থাকিব এই 4 মাহ। পুৰণি কোনো পৰি থকা কামৰ পূৰ্ণ কৰাত আপুনি যথেষ্ট ব্যস্ত থাকিব আৰু আপোনাৰ ওপৰত হেঁচাও থাকিব। আপোনাৰ যাত্ৰা বৃদ্ধি হ'ব আৰু ষষ্ঠ স্থানৰ ওপৰত যেতিয়া দৃষ্টি দিব গতিকে খৰচ ঋণ ৰোগৰ পৰা আপুনি সাৱধান থাকক। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে গুৰু হ'ল ভাগ্যস্থানৰ অধিপতি। গতিকে ভাগ্যস্থানৰ অধিপতি যেতিয়া বক্ৰী হ'ব তেনেহ'লে ভাগ্যতো কিছু বাধা আহিব, কিন্তু ধন বা কাৰ্যক্ষেত্ৰত ইমান বেয়া নহ'ব। বৃষ ৰাশি। বৃষ ৰাশিৰ একাদশ স্থান অৰ্থাৎ আই স্থানৰ পৰা গুৰু বক্ৰী হৈ আছে। ভাগ্যস্বামী শনি আৰু আই স্বামী দুয়োটাই বক্ৰী গতি। গতিকে খৰচ চাই চিতি কৰক, খৰচ কিছু বৃদ্ধি হ'ব, কিন্তু সপ্তম দৃষ্টি প্ৰেম সন্তান শিক্ষাত থাকিব। সন্তান বা নিজৰ শিক্ষাৰ কাৰণে বিদেশত যোৱাৰ পৰিকল্পনা যদি কৰিছে তেনেহ'লে এই সময়ত উপযুক্ত সময়। বা কম্পিটিটিভ এক্সাম প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰতো চাকৰিতে হওক বা কোনো শিক্ষাৰ ক্ষেত্ৰতে হওক যদি চিন্তা চৰ্চা কৰি আছে তেওঁলোকৰ কাৰণে অতি উপযুক্ত সময়। নতুন কামৰ কাৰণে উপযুক্ত সময়। কৰ্মক্ষেত্ৰত উত্থান পতন কিছু থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত যত্নৰ প্ৰয়োজন হ'ব, কাৰণ বৃহস্পতি আপোনালোকৰ অষ্টমপতিও হয়। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কৰ্ম আৰু বাসস্থানত যথেষ্ট পৰিৱৰ্তন দেখা যায়। বুধৰ ওপৰত অৰ্থাৎ চতুৰ্থ স্থানত দৃষ্টি থাকিব। গুৰুৰ সপ্তম আৰু দশম স্থানৰ স্বামী
গতিকে কৰ্মক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে। ট্ৰেন্সফাৰৰ যথেষ্ট সম্ভাৱনা বা দীৰ্ঘযাত্ৰাও হ'ব পাৰে। কৰ্মক্ষেত্ৰত এই 4 মাহত যাত্ৰা যথেষ্ট বৃদ্ধি হ'ব আৰু শনি অষ্টমপতি আৰু শনিৰ ধায়াও বৰ্তমান আপোনালোকৰ ৰাশিৰ ওপৰত চলি আছে। গতিকে কৰ্মত পৰিৱৰ্তন বা সমস্যাও হ'ব পাৰে। কৰ্মস্বামী গুৰু, ভাগ্যস্বামী শনি দুয়োটাই বক্ৰী হেতু কৰ্মত উত্থান পতন থাকিব। স্বাস্থ্যৰ যত্নৰ প্ৰয়োজন হ'ব। কৰ্কট ৰাশি, ভাগ্যস্বামী গুৰু বক্ৰী, গতিকে কোনো ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব পাৰে। খৰচ বৃদ্ধি হ'ব। তৃতীয় আৰু একাদশ স্বামী বুধ, গতিকে খৰচ বৃদ্ধি, ধন আহিলেও সঞ্চয় নহ'ব। শনিৰ ব্যৱসায় স্থানৰ অধিপতি, গতিকে নতুন ব্যৱসায়ত এতিয়া হাত নিদিয়াই ভাল। জীৱন সংগীৰ লগত মতানৈক্য হোৱাও দেখা যায়। পঞ্চম দৃষ্টি গুৰুৰ আপোনাৰ ৰাশিতেই থাকিব, গতিকে গুৰুৱে আপোনাক ৰক্ষা কৰি থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত যাত্ৰা যথেষ্ট বৃদ্ধি পাব। পিতৃকষ্ট আৰু দেখা যায় আৰু কাৰ্যক্ষেত্ৰতো কিছু কষ্ট আপুনি সন্মুখীন হ'ব লগা হ'ব পাৰে। সিংহ ৰাশি, সিংহ ৰাশিৰ অষ্টমত গুৰু বক্ৰী, গুৰু অষ্টমপতি, ৰাশি স্বামী সূৰ্যৰ মিত্ৰ, গতিকে ধন ভাৱত স্বামী বৃহস্পতিৰ দৃষ্টি আছে, গতিকে হঠাৎ ধন লাভৰ যোগ দেখা যায়। ফাইনেন্স, বেংকিং বা শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত সকলৰ কাৰণে অতি ভাল সময়। কিন্তু অষ্টমপতি বক্ৰী হোৱাৰ কাৰণে স্বাস্থ্যৰ সমস্যা কিছু থাকিব পাৰে। কাৰ্যক্ষেত্ৰতো কিছু সমস্যা নথকা নহয়। কন্যা ৰাশি, কন্যা ৰাশিৰ সপ্তমত গুৰু বক্ৰী আৰু গুৰু সপ্তমপতিও হয়, গতিকে সপ্তম দৃষ্টিৰে গুৰুৱে আপোনাৰ ৰাশিত দৃষ্টি দিব। গতিকে আপোনাৰ ৰাশিৰ অধিপতি বুধ যথেষ্ট বলী হ'ব। বাধা থাকিলেও অতিক্ৰম কৰিব পাৰিব, ভাল ফল লাভ কৰিব। কৰ্মটো শুভ আৰু বিদেশৰ লগত জড়িত কামতো আপুনি শুভ ফল লাভ কৰিব। বিত্তীয়, শিক্ষা, খাদ্য, হোটেল ব্যৱসায়ৰ লগত জড়িত সকলৰ কাৰণেও অতি শুভ সময়। নতুন কৰ্ম ব্যৱসায়ৰ কাৰণেও যথেষ্ট উপযুক্ত সময়। তুলা ৰাশি, তুলা ৰাশিৰ কাৰণে গুৰু ষষ্ঠ স্বামী, অৰ্থাৎ ঋণ, ৰোগ, চাকৰিৰ স্থানৰ অধিপতি। প্ৰতিযোগিতাৰ স্থান, গুৰু ষষ্ঠ স্থানত বলি, গতিকে প্ৰতিযোগিতাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফল লাভ কৰিব। আৰু বিদেশৰ লগত যদি কোনো ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেনেহ'লে আপুনি বিদেশৰ পৰা লাভৱান হ'ব পাৰিব। নতুন কামতো আপুনি শুভ ফল লাভ কৰিব। কৰ্মক্ষেত্ৰত শনিৰ দৃষ্টি থাকিব, গতিকে চাকৰিৰ ক্ষেত্ৰত কিছু হেঁচা থাকিব। বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশিৰ পঞ্চমত বক্ৰী হৈছে গুৰু বৃহস্পতি আৰু এনে ক্ষেত্ৰত সমস্যা বা প্ৰতিযোগিতা বৃদ্ধি কৰিব। পঞ্চমত ধন অৰ্জনত সহায়ক হ'ব, কাৰণ লক্ষী ভাৱ বুলি কোৱা হয় পঞ্চম স্থানটো। আয় বৃদ্ধিৰ যোগ থাকিব আৰু খৰচ যথেষ্ট বৃদ্ধি হ'ব। বিদেশ যাত্ৰা, ভ্ৰমণ আদিত যথেষ্ট খৰচ দেখা যায়। যিসকলে নিজৰ সন্তানক শিক্ষাৰ কাৰণে বাহিৰলৈ পঠোৱাৰ চিন্তা কৰিছে, এতিয়া তেওঁলোকৰ কাৰণে উপযুক্ত সময়। ইয়াৰ কাৰণে খৰচ বৃদ্ধি হ'ব আৰু বক্ৰী গ্ৰহৰ দৃষ্টি আপোনাৰ ৰাশিত থাকিব, সেইটো কিছু দৌৰা ধপৰাও থাকিব। ধনুষ ৰাশি, ধনুষ ৰাশিৰ ক্ষেত্ৰত গুৰু বৃহস্পতি চতুৰ্থ স্থানত বক্ৰী হ'ব আৰু ৰাশিৰ অধিপতিও হ'ল গুৰু বৃহস্পতিয়ে, গতিকে শুভ ফলেই প্ৰদান কৰিব। ভাগ্য, কৰ্ম, আয় যথেষ্ট বৃদ্ধি হ'ব। আপোনালোকৰ ক্ষেত্ৰত শনিৰ 4.5 দশাও চলি আছে যদিও বৃহস্পতিৰ বক্ৰীৰ কাৰণে কিছু আপুনি সকাহ পাব। সমস্যা থাকিব কৰ্মত, স্বাস্থ্যৰ ক্ষেত্ৰত। কৰ্মক্ষেত্ৰত স্থান পৰিৱৰ্তনো হ'ব পাৰে। দাম্পত্যত কিছু মতবাদ হ'ব পাৰে। বাণীত আপুনি কিছু সংযম ৰাখক। মকৰ ৰাশি, মকৰ ৰাশিৰ তৃতীয় স্থানত গুৰু বৃহস্পতি বক্ৰী হৈছে আৰু তৃতীয় আৰু দ্বাদশ স্থানৰ অধিপতিয়ে হ'ল গুৰু বৃহস্পতি। তৃতীয় স্থান সংঘৰ্ষ, বাণীৰ স্থান আৰু দ্বাদশ স্থানটো হ'ল ব্যয়, বিদেশৰ লগত জড়িত সম্বন্ধীয় ক্ষেত্ৰত দ্বাদশ স্থানটো। তৃতীয় স্থানৰ পৰা যেতিয়া গুৰু বৃহস্পতি বক্ৰী হৈছে, গতিকে জাতকৰ ক্ষেত্ৰত যথেষ্ট সৰু সুৰা ভ্ৰমণ থাকিব। আৰু শনিৰ তৃতীয় দৃষ্টি গুৰুৰ ওপৰত। আপোনাৰ ৰাশিৰ অধিপতিয়ে হ'ল শনি আৰু শনিৰ 4.5 দশাও আপোনাৰ বৰ্তমান চলি আছে। গতিকে কাৰ্যক্ষেত্ৰত আপোনাৰ ওপৰৰ অধিকাৰীৰ লগত কিছু মতবাদ বা বাদ বিবাদ হ'ব পাৰে। পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু চিন্তাৰ উদ্বেগ হ'ব পাৰে। আপোনাৰ খৰচো বৃদ্ধি হ'ব পাৰে আৰু এই 4 মাহ কিছু লৰা ধপৰা আপোনাৰ থাকিব। কুম্ভ ৰাশি, কুম্ভ ৰাশিৰ দ্বিতীয় স্থানত গুৰু বৃহস্পতি বক্ৰী, গতিকে ধনৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে।
শনিৰ চাৰে চাতি দশাও আপোনাৰ চলি আছে, গতিকে সঞ্চয়ৰ স্থানত শনি ৰাশিস্বামীও হয় আৰু দ্বাদশত বক্ৰী ব্যয় স্থানত। গতিকে আপুনি এই সময়ত কোনো সঞ্চয় বা খৰচ আদি অতি সাৱধানেৰে কৰক। পৰাপক্ষত কোনো ইনভেষ্টমেণ্ট নকৰাই ভাল। আৰু এই 4 মাহ হঠাৎ ডাঙৰ ইনভেষ্টমেণ্ট কৰিবলৈ ইচ্ছা হ'ব পাৰে, কিন্তু সাৱধান থাকক। কাৰ্যত কিছু পৰিৱৰ্তন হ'ব, স্থান পৰিৱৰ্তনৰ যোগো দেখা যায়। জীৱন সংগীৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰক। বিদেশৰ লগত জড়িত কামত কিছু শুভ, কষ্ট যথেষ্ট হ'ব, আপোনাৰ কাম যথেষ্ট বাঢ়িব। আৰু চাকৰিৰ ক্ষেত্ৰত এনেকুৱা লাগিব যেন মই চাকৰিটো এৰি দিওঁ বা সাল সলনি কৰোঁ, এনেকুৱা ধৰণৰ আপোনাৰ চিন্তা আহিব পাৰে, কিন্তু আপুনি সাৱধান থাকক। সকলো পৰিকল্পনা সম্পূৰ্ণ আপোনাৰ নহ'ব, কথা বাৰ্তাত কিছু সাৱধানতাৰে আপুনি আগবাঢ়ক। মীন ৰাশি। মীন ৰাশিৰ অধিপতিয়ে হ'ল গুৰু বৃহস্পতি, আৰু গুৰু বৃহস্পতি ৰাশিপতিও হয় আৰু কৰ্মৰ অধিপতিও হয় মীন ৰাশিসকলৰ কাৰণে। গতিকে ছেপ্টেম্বৰ অক্টোবৰ মাহত সূৰ্য আৰু শুক্ৰৰ লগত সম্বন্ধ কৰিব, আৰু তেনে ক্ষেত্ৰত কিছু চাকৰি পৰিৱৰ্তনৰ কিছু যোগ আহিব। কৰ্মত যথেষ্ট ব্যস্ততা আহিব আৰু কৰ্মত মন নাথাকিব। সাৱধানে থাকক। জীৱন সংগীৰ লগত ভালেই হ'ব আৰু ব্যৱসায়ত কিছু শুভ ফল দেখা যায়। কিন্তু চাকৰিয়ালসকলৰ কাৰণে কিছু জটিল সময়। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সাৱধানতা অৱলম্বন কৰক। পত্নী বা জীৱন সংগীৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষতি দেখা যায়, গতিকে সাৱধান থাকক। গতিকে বন্ধু বান্ধৱীসকল, গুৰুৰ এই অশুভ প্ৰভাৱৰ প্ৰতিকাৰ হিচাপে প্ৰতি বৃহস্পতিবাৰে মন্দিৰ দৰ্শন কৰক আৰু ওম নমো ভগৱতে বাসুদেৱায় নমঃ 108 বাৰকৈ প্ৰতি বৃহস্পতিবাৰে জপ কৰক। ইয়াৰ পৰা আপোনালোকে যথেষ্ট শুভ ফল লাভ কৰিব গুৰুৰ। ধন্যবাদ।